নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাই মৰম লবা আশা কৰোঁ তোমালোক সকলোৰে মংগল আজি মই মোৰ দ্বিতীয় ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আশা কৰোঁ এই ভিডিঅ'টো তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যিটো বিষয়বস্তু আমি ইয়াত আলোচনা কৰিম সেই বিষয়বস্তুটো ভালদৰে হৃদয়ংগম কৰিবা আজি আমি এনেকুৱা এটা বিষয়বস্তুলৈ আগবাঢ়িব বিচাৰিছোঁ যিটো বিষয়বস্তু আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে খুব লিখিবলৈ কঠিন পায় সমস্যাত ভোগে গতিকে তেনেকুৱা এটা বিষয়বস্তু হৈছে ব্যাখ্যা ব্যাখ্যাটো কেনেদৰে কৰা হয় সেই বিষয়ে আমি ইয়াত আলোচনা কৰিবলৈ বিচাৰিছোঁ ব্যাখ্যা এটা সাধাৰণতে আমি চাৰিটা ভাগত ভগাব পাৰোঁ এই চাৰিটা ভাগনো কি কি হ'ব পাৰে এই চাৰিটা ভাগ আর একো নহয় চাৰিটা দফা এতিয়া এই চাৰিটা দফাৰ প্ৰথম দফাটোত আমাৰ কি কি থাকিব প্ৰথম দফাটোত থাকিব তোমালোকে যদি কিতাপখনৰ নাম লিখা অৰ্থাৎ ব্যাখ্যা কথা বা কবিতা বাকি যিখন কিতাপৰ পৰা দিয়া হৈছে সেই কিতাপখনৰ নাম লিখিব পাৰা আৰু ইচ্ছা যদি নাই তেতিয়াহ'লে নিলিখিব পাৰা এইটো খুব এটা প্ৰয়োজনীয় নহয় কিন্তু ইয়াত দুটা কথা উল্লেখ কৰিবই লাগিব সেই দুটা কথা হৈছে ব্যাখ্যা কবিতা বা গল্প বাকি কোৰ পৰা তুলি দিয়া হৈছে সেই কবিতা গল্প বা প্ৰবন্ধটোৰ নাম উল্লেখ কৰিবই লাগিব আন এটা প্ৰয়োজনীয় কথা হ'ল যে এই কবিতা বাকি কোনটো কবিতাৰ পৰা দিয়া হৈছে এইটো আমি নাম লিখিলো এইবাৰ আহিব কবি গৰাকীৰ নাম লিখিবই লাগিব যদি কবিতাংশ হয় আৰু যদি গদ্যাংশ হয় তেতিয়াহ'লে গল্পকাৰৰ নাম লিখিব লাগিব আৰু যদি প্ৰবন্ধ বাকি হয় তেতিয়াহ'লে প্ৰবন্ধকাৰৰ নাম লিখিবই লাগিব গতিকে প্ৰথম দফাটোত আমাৰ এইখিনি কথা খুবেই প্ৰয়োজন আৰু সেইকাৰণে তোমালোকক মই আজি এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া তোমালোকে কোনো এটা অধ্যায় অধ্যয়ন কৰিবলৈ ল'বা তেতিয়া পুংখানুপুংখভাৱে প্ৰতিটো শাৰী ভালদৰে মনত ৰাখি যাবা যাতে আমাক পৰীক্ষাত কিবা এটা ব্যাখ্যা কৰিবলৈ দিয়াৰ লগে লগে তৎক্ষণাত মনত পৰে যে অমুক নামৰ কবিতাটোৰ পৰা দিয়া হৈছে বা তমুক গল্পটোৰ পৰা দিয়া হৈছে যাতে আমাক তৎক্ষণাত মনত কৰি ৰাখিব পাৰা গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা এইবাৰ আমি আহিছোঁ দ্বিতীয় দফাটোত আমাৰ কি কি থাকিব দ্বিতীয় দফাটোত আমাৰ আন একো নাথাকে আমাক যি শাৰী কবিতা বা গল্প বা প্ৰবন্ধ বাকি দিয়া হৈছে সেই প্ৰবন্ধ বাকি বা গল্প বাকিৰ এটা সম্যক ধাৰণা কবিয়ে বা গল্পকাৰে কি ক'ব বিচাৰিছে এটা শাৰীত তোমালোকে ইয়াতে সমুৱাই লিখিলে হ'ল তাৰ পিছতে আহিছো আমি তৃতীয় দফালৈ এই তৃতীয় দফাটোৱে হৈছে ব্যাখ্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দফা এই তৃতীয় দফাত আমাৰ থাকিব কবি বা গল্পকাৰে কি ক'ব বিচাৰিছে কিয় ক'ব বিচাৰিছে কাক উদ্দেশ্যি ক'ব বিচাৰিছে এই সকলোখিনি কথা ইয়াত বৰ্ণনা আকাৰত লিখিব লাগিব গতিকে মনত ৰাখিবা তৃতীয় দফাটো তোমালোকৰ বহলাই লিখাৰ পাল পৰিব শেষত আমি আহিছোঁ চতুৰ্থ দফালৈ চতুৰ্থ দফাত কি থাকিব চতুৰ্থ দফাত আন একোৱেই নাথাকে আমাৰ ব্যাখ্যা কবিতা বাকি বা গল্প বাকিৰ জৰিয়তে গল্পকাৰ বা কবিয়ে এইখিনি কথাকে বুজালে বা এইখিনি কথাকে উত্থাপন কৰিলে তোমাৰ এটা নিজৰ মন্তব্য ইয়াতে দাঙি ধৰিলে গতিকে নিশ্চয় কিছু হ'লেও এটা ধাৰণা আহিছে যে এটা ব্যাখ্যাত আমি চাৰিটা দফা উত্থাপন কৰিব লাগে প্ৰথম দফাটোত কবিতা গল্প বা প্ৰবন্ধটোৰ নাম লগতে কবি গল্পকাৰ বা প্ৰবন্ধকাৰৰ নাম উল্লেখ কৰিব লাগিব দ্বিতীয় দফাটোত কবিতা বাকিৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে বা গল্পকাৰে কি ক'ব বিচাৰিছে এটা সম্যক ধাৰণা দাঙি ধৰিলে
আৰু তৃতীয় দফাটো হৈছে বৰ্ণনা আকাৰত তোমালোকে এইটো দফা লিখিব লাগে আৰু চতুৰ্থ দফাটো হৈছে তোমাৰ এটা নিজৰ মন্তব্য দিব লাগিব মন্তব্যটো আন একোই নহয় যে আমাৰ কবি বা গল্পকাৰে এইখিনি কথাকে আমাক বুজালে গতিকে এটা ব্যাখ্যাত আমি এই চাৰিটা দফাত ভাগ কৰিলে একেবাৰে সহজ হৈ পৰে নিশ্চয় আগলৈ তোমালোকে এনেদৰে ব্যাখ্যা কৰিবৰ কাৰণে আগবাঢ়িবা আমি আজি এটা ব্যাখ্যা কৰিব বিচাৰিছো উদাহৰণৰ জৰিয়তে এই উদাহৰণটো আমি আন বেলেগৰ পৰা নলওঁ তোমালোকৰ নিজৰ পাঠ্যপুথিখনৰ পৰাই ল'ব বিচাৰিছো তোমালোকৰ পাঠ্যপুথিখনৰ নিশ্চয় নাম মনত আছে অসমীয়া সাহিত্য চয়নিকা হয়নে এই অসমীয়া সাহিত্য চয়নিকাৰ পৰাই এটা ব্যাখ্যা ল'ব বিচাৰিছো সেই ব্যাখ্যাটো আমি কি লওঁ চাইবা চাইবা মক্কাৰ দুৱাৰত সাহাব মক্কাৰ দুৱাৰত সাহাব ত্ৰিবেণীৰ ঘাট দেখাব নোৱাৰে তাত মায়াই ভেটে বা কিমান সুন্দৰ কবিতা হয়নে কবিতাংশ মনত পৰাৰ লগে লগে আমাৰ অন্তৰত যেন কিবা এটা অনুভূতি আহিছে কেনেকুৱা অনুভূতি আহিব পাৰে চাইলোচোন আমি প্ৰত্যেকটো শব্দ ভালদৰে যদি পুংখানুপুংখভাৱে যদি চাওঁ তেতিয়াহ'লে এটা এটা অৰ্থ ওলাই যাব প্ৰথমতে আমি চাম মক্কা এই মক্কা শব্দটো এনে কি বুজাইছে প্ৰথমতে ধাৰণা আহিব পাৰে যদি ই অচিনাকি শব্দ হয় তেতিয়াহ'লে আমাৰ এটা ধাৰণা আহিব পাৰে যে মক্কা শব্দটোনো কি বুজাব খোৱা বস্তু হ'ল নে পিন্ধা বস্তু হ'ল নে ক'ৰবালৈ যোৱা বস্তুৱে হ'ল নে ক'ৰবাত চৰাই চিৰিকটিয়ে হ'ল নে কিবা নদ নদীয়ে হ'ল এনেকুৱা এটা ধাৰণা আহিব পাৰে কিন্তু আমাৰ বহুতৰে এটা ধাৰণা আছে বা বহুতে জানে মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে অতি পবিত্ৰ ঠাই এই মক্কাৰ বিষয়েনো আমি বহুখিনি কথা হয়তো শুনিছো বা আমি হয়তো মক্কাৰ বিষয়ে শুনিয়েই থাকো বা মক্কাৰ বিষয়ে হয়তো আমি কিছু কথা জানো তৎসত্ত্বেও কিন্তু আমাৰ সকলোৰে এটা উৎসুক হৈ থাকে যে মক্কাখন কেনেকুৱা হ'ব পাৰে কি ধৰণৰ ঠাই হ'ব পাৰে গতিকে এখন জাষ্ট ফটো আনিছো তোমালোকে চাই ল'বাচোন ফটোখন আমি চালে মক্কাখন কেনেকুৱা হ'ব পাৰে চাই লোৱাচোন এইখনে হ'ল মক্কা এইখন যে ফটোখন দেখিছা এইখনে হ'ল মক্কা আৰু এই মক্কাখন কিহৰ কাৰণে বিখ্যাত মই প্ৰথমতে ক'ব বিচাৰিছো মক্কাতেই জন্মগ্ৰহণ কৰিছিল ইছলাম ধৰ্মৰ মূল প্ৰৱৰ্তক তথা প্ৰচাৰক গতিকে মই আগবাৰ কৈছো চা এই মক্কাখন এই কাৰণে বিখ্যাত ঠাই যে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰকজনৰ জন্ম হৈছিল এই মক্কাতে এই মক্কাখন সৌদি আৰবৰ হিজাজত নামৰ ঠাইত অৱস্থিত ইছলাম ধৰ্মাৱলম্বীসকলৰ এটা বিশ্বাস আছে কেনেকুৱা ধৰণৰ বিশ্বাস যে জীৱনত যদি এই মক্কালৈ এবাৰ হ'লেও যাব পৰা যায় তেতিয়াহ'লে আগৰ যিবিলাক পাপ আছে সেই পাপবিলাক খণ্ডন হয় আৰু পুণ্য অৰ্জন হয় বুলি বিশ্বাস কৰে সেইকাৰণে মক্কালৈ প্ৰতি বছৰে কোটি কোটি মানুহৰ সমাগম ঘটে আৰু বিশ্বৰ প্ৰায় সকলো দেশৰ পৰাই মানুহ এই ঠাইলৈ আহে গতিকে মক্কাখন ইছলাম ধৰ্মাৱলম্বীসকলৰ কাৰণে অতি পবিত্ৰ ঠাই নিশ্চয় তোমালোকে এইটো বুজি পালা এতিয়া দুৱাৰ শব্দটো কি বুজাইছে দুৱাৰ শব্দ মানে হৈছে এই মক্কাৰ প্ৰাংগণক বুজাইছে যে এই মক্কাৰ প্ৰাংগণত গৈ পেলাই মানুহবিলাক সমবেত হয় তাকে কৈছে সাহাব শব্দটো কি বুজাইছে
সাহা শব্দটোৱে বুজাইছে ভদ্ৰলোকক, অৰ্থাৎ আমাক বুজাইছে, তোমালোকক বুজাইছে, সভাসদক বুজাইছে বা ইছলাম ধৰ্মাৱলম্বী লোকসকলক বুজাইছে। গতিকে সাহা শব্দটোৱে ভদ্ৰলোকক বুজাইছে। তাৰপিছতে আমি চাওঁ তিৰবেনী। এই তিৰবেনী শব্দটোৱে কি বুজাব পাৰে? তিৰবেনী শব্দটো আচলতে মূল শব্দ হৈছে ত্ৰিবেণী। আমাৰ কবিয়ে ছন্দ মিলাবৰ কাৰণে ইয়াত তিৰবেণী বুলি লিখিছে। একচুৱেল শব্দটো হ'ল ত্ৰিবেণী। ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগম। ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগম। এই ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগমনো কি তাক চাবৰ কাৰণে আৰু এখন ফটো লৈ আহিছে, তোমালোকে অলপ চাবাচোন। এইখনে হ'ল ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগম। এই ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগম এই কাৰণে এখন বিখ্যাত ঠাই যে ইয়াত গংগা, যমুনা আৰু সৰস্বতী এই তিনিওখন পবিত্ৰ নদী এই ঠাইত মিলিত হৈছে। আৰু সেইকাৰণে প্ৰতি বছৰে হিন্দু ধৰ্মাৱলম্বীসকলে ইয়াত সমবেত হৈ স্নান কৰিবৰ কাৰণে। হিন্দু ধৰ্মাৱলম্বীসকলৰ এটা বিশ্বাস আছে যে যদিহে জীৱনত এবাৰ হ'লেও এই ত্ৰিবেণী সংগমত গা ধুব পৰা যায় তেতিয়াহ'লে সমস্ত পাপ খণ্ডন হয় আৰু ভৱিষ্যতলৈ পুণ্য অৰ্জন হয়। গতিকে ইয়াত প্ৰতি বছৰে মানুহ সমাগম হয়। কিন্তু এটা কথা মনত ৰাখিবা, যদিও প্ৰতি বছৰে মানুহ ইয়াত সমাগম হয়, ইয়াত কিন্তু 12 বছৰৰ মূৰতহে কুম্ভ মেলা আয়োজন হয়। আৰু এই কুম্ভ মেলাত লাখ লাখ মানুহৰ সমাগম ঘটে। কিন্তু এটা কথা মনত ৰাখিবা, যদিও ইয়াক তিনিটা নদীৰ সংগম বুলি কোৱা হৈছে, তৎসত্ত্বেও কিন্তু এই সৰস্বতী নদীখন এতিয়া দেখিবলৈ পোৱা নাযায়। আজিৰ পৰা প্ৰায় 4,000 বছৰ আগতে এই সৰস্বতী নদীখন নিজে নিজে নোহোৱা হৈ গৈছে। এতিয়া হয়তো ইয়াৰ একো চিন-চাপ নাই। এতিয়া এই দুখন নদীহে ইয়াতে মিলিত হৈছে। বাৰু সেইবিলাক যিয়ে নহওক কিয় মনত ৰাখিবা, এই ত্ৰিবেণী সংগম বা ত্ৰিবেণী ঘাটটো এই কাৰণে বিখ্যাত যে ইয়াত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি বছৰে ইয়াত সমাগম ঘটে, কিন্তু 12 বছৰৰ মূৰত ইয়াত কুম্ভ মেলা আয়োজন কৰা হয়। এতিয়া আমি আহিছো এই কবিতা ভাষী লৈ আহিছো। এই কবিতা ভাষী কি হৈছে চোৱা, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট। তাৰমানে মক্কাখন যেনেকুৱা ইছলাম ধৰ্মাৱলম্বীসকলৰ কাৰণে খুব পবিত্ৰ ঠাই, ঠিক তেনেদৰে এই ত্ৰিবেণী ঘাটখনো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে খুবেই পুণ্য স্থান। যদিও তেওঁলোকে মক্কালৈ যায় তৎসত্ত্বেও কিন্তু বেহাব নোৱাৰে। বেহাব নোৱাৰে মানে হৈছে, বেহাব শব্দটোৰ অৰ্থ হৈছে বেপাৰ কৰিব। আমি কিয় বেপাৰ কৰো? আমাৰ ব্যৱসায়ীসকলে কিয় বেপাৰ কৰে? আমাৰ ব্যৱসায়ীসকলে বেপাৰ কৰাৰ অৰ্থ এটাই যে যাতে তেওঁলোকে লাভ অৰ্জন কৰিব পাৰে। গতিকে ব্যৱসায়ীসকলৰ মূল উদ্দেশ্য এইটো হৈছে, যদি তেওঁলোকে ব্যৱসায়ত লাভ অৰ্জন কৰিব নোৱাৰে তেতিয়াহ'লে সেই বেপাৰৰ কোনো অৰ্থ নাথাকে। ঠিক তেনেদৰে আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলেও যদিও মক্কালৈ যায় তাত কিন্তু বেহাব নোৱাৰে, অৰ্থাৎ লাভ অৰ্জন কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ তাত মায়াই ভেটে বা, অৰ্থাৎ যদিও মক্কালৈ যায় বাৰে বাৰে ঘৰলৈ মনত পৰি থাকে। ঘৰৰ মানুহে বা কি কৰিছে, ল'ৰা ছোৱালীয়ে বা কি কৰিছে, ভাই ভনীয়ে বা কি কৰিছে, এনেকুৱা ধৰণৰ বিভিন্ন চিন্তাই সিহঁতক খুলি খুলি খায়। আৰু চিন্তাই খুলি খুলি খোৱাৰ কাৰণে, মায়া মোহে আবদ্ধ কৰি ৰখাৰ কাৰণে তেওঁলোকে যি উদ্দেশ্যত গৈছিল সেই উদ্দেশ্যত সফল হ'ব নোৱাৰে। তেওঁলোকৰ ৰাস্তাটো ভেটা দি ধৰে। কিহে ভেটা দি ধৰে? মায়া মোহে। গতিকে কবিয়ে এইখিনি কথাকেই এই কবিতা ভাগিৰ জৰিয়তে ক'ব বিচাৰিছে। আৰু এইখিনি কথা যদি আমি
ব্যাখ্যাৰ চাৰিটা দফা সুন্দৰকৈ উপস্থাপন কৰিব পাৰো তেতিয়াহলে আমাৰ ব্যাখ্যাটোত যিমান মূল্যাঙ্কন দিয়া হৈছে সেই মূল্যাঙ্কনটো সহজতে অনাৰ কাৰণে সুবিধা হ'ব সেইকাৰণে মই আশা ৰাখিছো এই আমি ব্যাখ্যাৰ পৰা আগমুহূৰ্তত এই চাৰিটা দফা ভালদৰে তোমালোকে উপস্থাপন কৰিবা উপস্থাপন কৰাৰ পিছত তোমালোকে দেখা পাবা যে তোমাৰ ব্যাখ্যাটো সুন্দৰ হৈছে আৰু তুমি যিমান আশা কৰিছিলা সেই আশা কৰা নম্বৰ পোৱাত সুবিধা হৈছে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালদৰে উপলব্ধি কৰিব পাৰিছা আৰু আমি তোমালোকৰ কাৰণে এনেদৰে ভৱিষ্যতে আৰু ভিডিও বনাই যাম তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ইয়াৰ পৰা যদি তোমালোকৰ উপকৃত হয় আমি আশা কৰিম ইয়াতকৈ আৰু ভাল কাম একো হ'ব নোৱাৰে গতিকে ভৱিষ্যতলৈ আৰু এনেদৰে ভিডিও তোমালোকক আগবঢ়াম বুলি আশা ৰাখি আজিৰ এই ভিডিওটো ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ